লাইভ হৈ আছে ক'ব লাগে আকৌ ধৰ আপোনালোকক কমেডি টক শ্ব'ৰ আজি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু এইখিনিতে ক'ব লৈছোঁ আপোনালোক সকলোৱে কোনেও ধপাত নাখাব ধূমপান আৰু ধপাত আদি স্বাস্থ্যৰ পক্ষে হানিকাৰক আৰু আমি আপোনালোকক আজি আগতে দেখাই আছিলোঁ আপোনাৰ চহৰসমূহৰ পৰা ক'ভিডৰ পৰিস্থিতি আৰু আমি আজি দেখাম মাজিলাইন গাঁৱৰ পৰা ক'ভিডৰ পৰিস্থিতি আমাৰ স্থানীয় সাংবাদিক মাজিলাইন গাঁৱৰ উপস্থিত আছে আমি তেওঁৰ ওচৰলৈ এতিয়া আহিছোঁ হয় কৌস্তভ মই বৰ্তমান উপস্থিত আছোঁ গাঁওখনৰ নাম কি হ'লে হয় মই বৰ্তমান উপস্থিত আছোঁ মাজিলাইনত আৰু আমাৰ লগত মোৰ লগত আছে কেমেৰা পাৰ্চন ভাই তোমাৰ নামটো কি আছিলে মোৰ লগত বৰ্তমান উপস্থিত আছে কেমেৰা পাৰ্চন নেত্ৰ আৰু মই বৰ্তমান উপস্থিত আছোঁ মাজিলাইনত মই আপোনালোকক বৰ্তমান যোনটো ক'ভিড-19ৰ পৰিস্থিতি সেই ক'ভিড-19ৰ পৰিস্থিতিটো আপোনালোকক আমাৰ গাঁৱৰ যোনটো পৰিৱেশ গাঁৱৰ হয়নে হয় গাঁৱৰ যোনটো পৰিৱেশ মই পৰিৱেশ দেখুৱাম আৰু দেখিবলৈ পাইছোঁ এজন দূৰত এজন যুৱক দোকানলৈ আহি আছে আমি অলপ যাবলৈ চেষ্টা কৰিম আমাৰ লগত আছে হয় আমাৰ লগত আছে নেত্ৰ আৰু আমি আগবাঢ়ি গৈ আছোঁ হয় ভাইটি অলপ এইফালে আহিলে ভাল লাগিব কি দিব পাৰোঁ তুমি মাস্ক হয় ভাইটি তুমি আহাচোন এইফালে আহা তুমি পলাইছা নেমাম আহা ভয় নকৰিবা নেমাম আহা হয় ইয়াত দেখিবলৈ পাইছে এজন যুৱক মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰিছিলে তুমি কেনি গৈছিলা তুমি হয় মই দোকানলৈ আহিছিলোঁ মাস্কখন কেলৈ মনাই হয় মই মানে মোক আইতা চাদা এপালি বনাই দিছিলে মই খাই আহিছিলোঁ হয় তুমি চাদা খালা বুলি তুমি মাস্ক নেমাৰাকৈ থাকিবা নেকি আৰু তুমি দোকানলৈ কিয় আহিছা কিনিবলৈ আহিছা দোকানলৈ বৰ্তমান যিহেতু পৰিস্থিতিটো বেয়া তুমি দোকানলৈ কিনিবলৈ আহিছা হয় মই আপোনাৰ মিল্ক নিবলৈ আহিছিলোঁ মিল্ক গাখীৰ নিবলৈ আহিছা হয় এজন বৰ ভাল যুৱক বহুত এওঁ বৰ্তমান কৰোণা ভাইৰাছৰ কাৰণে এওঁ গাখীৰ খাই আছে তুমি কি ক'বা ইয়াৰ বিষয়ে হয় মই তেনেকৈয়ে গাখীৰ চাখীৰ খাই আৰু থাকোঁ এনেকৈয়ে খালি আপুনি যোনটো ভাবিছে মই সেইটো নাই কিনা তুমি কি মানে মই বুজি অলপ তুমি ভালকৈ আমাৰ দৰ্শকসকলকো তুমি বুজাই দিয়াচোন হয় মানে মই মিল্ক মানে মই ডেইৰী মিল্ক নিবলৈ আহিছোঁ ডেইৰী মিল্ক চকলেট ধৰ আমি আপোনালোকে দেখিবলৈ পাইছে আমি গাঁওখনৰ নাম কি হ'লে হয় আমি এতিয়া মাজিলাইনত আছোঁ আপোনালোকক মাজিলাইনৰ পৰিৱেশ দেখাই আছোঁ আৰু ৰবা তুমি বৰ্তমান যিহেতু আপোনাৰ ক'ভিডৰ পৰিস্থিতি আপুনি তুমি আপুনি কেনি যায় এতিয়া বৰ্তমান যিহেতু ক'ভিড পৰিস্থিতি আপুনি কেনি যায় মই এতিয়া বেংকলৈ যাওঁ কিন্তু আপুনি মাস্ক কেলৈ নাই আমাৰ কেমেৰা অফ কৰ মাস্ক কথা ক'লে আহিছে কেমেৰা অন হৈ আছিলে নেকি এই মোৰ চাকৰি গ'ল হ'ব ৰ'ব হেৰি আপুনি বৰ্তমান পৰিস্থিতি আপুনি কেনি যায় পৰিস্থিতি গম পাইছোঁ যি পৰিস্থিতি হৈছে আপুনি নিজে ভুল কাম কৰিছে নহয় মই মাস্ক মাৰি আছোঁ আপুনি আপোনাৰ প্ৰমাণ আছে নে কিবা মই যে মাস্ক মৰা নাই কি প্ৰমাণ আছে আপুনি গাই পাই নামক আপুনি গাই পাই নামক আপোনাৰ কি প্ৰমাণ আছে মই মাস্ক মাৰি আছোঁ আমাৰ কেমেৰা আমাৰ দৰ্শকসকলে দেখিবলৈ পাইছে মোক কেনেকৈ এজন বিশিষ্ট আমাৰ সাংবাদিক হৈ পেলাই মোক কেনেকৈ এজন সাধাৰণ লোকে মোক অপমান কৰিছে মই মাস্ক মাৰি থকা স্বত্তেও মাস্ক নাই মাৰা বুলি কৈছে আপুনি কি কথা ক'বলৈ আহিছে আপুনি চাওক মই গণতন্ত্ৰ চতুৰ্থ স্তম্ভক আপুনি অপমান কৰিছে আপুনি গম পায় নাই সেইটো আপুনি মোৰ ভুল হ'ল মিছাই কেলৈ ক'ব আপুনি কওক কেমেৰা আমাৰ দৰ্শকসকলক কওক আপুনি কওক মোৰ ভুল হ'ল আপুনি মিছাই কৈছোঁ কওক আপুনি হ'ব এইটো মোৰ ভুল হ'ল মই মিছা প্ৰমাণ মানে মোৰ প্ৰমাণ নাই যিহেতু দিবলৈ নাই হয় এইটো মোৰ ভুল হৈ গ'ল আপুনি ক্ষমা কৰিব মোক আৰু আপুনি বৰ্তমান এই কৰোণা সময়ত আপুনি কেনি যায় আপুনি কেলৈ ঘূৰি ফুৰিছে মই এতিয়া আপোনাৰ কেমেৰাৰ ওচৰত আহক কেমেৰাৰ ওচৰত আহক কওক মই এতিয়া আপোনাৰ যাব লৈছিলোঁ বেংকলৈ কি বেংকলৈ আপুনি আম্বানী নেকি আপুনি এতিয়া বেংকলৈ যাবলৈ আম্বানী আপুনি আৰে কথাটো শুনক আপুনি মই মানে যিহেতু আমাৰ মোমা মুখ্যমন্ত্ৰী হ'ল মোমা মানে আমাৰ হিমন্ত মোমা টেপুল নি হয় ক্ষমা কৰিব হিমন্ত মোমা মুখ্যমন্ত্ৰী হৈছে হয় কওকচোন হয় মই মানে কি তেখেত মোমা হ'ল মই এতিয়া বেংকলৈ যাব লৈছোঁ মানে কিজানি পইচা সোমাইছে নেকি মোৰ মানে একাউণ্টটোত মানে যিহেতু মোৰ জাঙিয়া পেণ্ট কিনিবলৈ হয় আৰু মোৰ ইয়াত গেঞ্জি চেঞ্জি খুন্দা গাই থাকিব লগা হয় এই চাৰ্টটো এইবোৰ 80 টকীয়া মাল এইবোৰ তাত পৰি থকা আপুনি আম্বানী নেকি বৰ্তমান আপুনি বেংকলৈ কেলৈ যাব আপুনি
আৰে যি হয় হয় আমি আৰু এজন মানে আমাৰ দেখিবলৈ পাইছোঁ এজন সন্দেহজনক বাংলাদেশী এজন আহিছে আপুনি নামক মাক্সি হ'ল দাদা আমি মাস্ক বোলা বস্তুটো চিনিয়ে নাপাওঁ আমি লুংগি মাৰি ডাঙিয়া পেণ্ট পিন্ধি থাকোঁ মাস্ক নাই আমাৰ হাতত মাস্ক নাই দাদা আপুনি কি মাৰিছে আপুনি লুংগি হা লুংগি আপুনি বাংলাদেশৰ বৰ্ডাৰ পাৰ হৈ আহিছে নি আপুনি নাই অহা দাদা ইয়াত দেখক আপুনি কেমেৰা আমাৰ ওচৰতে হওক তোমাৰ নামটো কি হ'লে নামটো কি হ'লে আপোনাৰ হয় মোৰ হয় ইয়াত দেখিছে এজন সন্দেহজনক ব্যক্তি তাত হাঁহি পকা ধৰিলে তই হাঁহি পকা ধৰিলে তই দাদা হা ধুলো দাদা আহিছা বুলি তই মাস্ক নাই চালা বাংলাদেশী মিয়া তাত হয় দেখিবলৈ পাইছে আমি এতিয়া আপোনালোকক মাজুলী লাইনৰ পৰা আমি ক'ভিডৰ পৰিস্থিতি আপোনালোকক দেখাই আছোঁ আৰু আমাৰ লগত আছে কেমেৰা পাৰ্চন নেত্ৰ তো চাই থাকিব কমেডি টক শ্ব' আমি বৰ্তমানো মাজী লাইনতে আছোঁ আৰু মোৰ চৰ খাই একো নাই আমি বৰ্তমানো মাজী লাইনতে আছোঁ আৰু আমি দূৰত এজন আমি ব্যক্তিক দেখিবলৈ পাইছোঁ আমি গৈ থাকোঁ আহক আৰু এয়া দেখিবলৈ পাইছে মাজী লাইনত পথাৰ বৰ্তমান আমি আগতে আপোনালোকক চহৰসমূহৰ ক'ভিডৰ পৰিৱেশ দেখাই আছিলোঁ আৰু আজি আপোনালোকক গাঁৱলৈ আহিছোঁ তো দেখিছে আমি বৰ্তমান কি বেমাৰটোৰ নাম কি আছিলে দাদা হয় আমি বৰ্তমান ক'ভিড-19ৰ পৰিৱেশ দেখাবলৈ আমি বৰ্তমান আছোঁ মাজী লাইনত আৰু ইয়াৰ এজনক দেখিবলৈ পাইছে আপোনালোকে এই কি কৰিছা তুমি কি কৰিছা দাদা আজি নাথাকো আমি নাই পাৰিছে আমাৰ পেটৰ বেয়া আছে পেট বেয়া আছে তোমাৰ পানী আছে নি দাদা পানীটো নাই তুমি কি কৰিছা ইয়াত আমাৰ পেট বেয়া আছে আমাৰ সন্দেহজনক আমাৰ পেট বেয়া আছে আমাৰ পেটতো বেয়া আছে কি কৰিছা কি গোন্ধাইছা তুমি হাগিছা এয়া আমি দেখিছোঁ মাজুলী লাইনৰ পৰা এক্সক্লুচিভ ছাৰ এয়া আছা চাওক আপোনাৰ সাংবাদিকে নাচি আছেচোন তাত মই কষ্ট কৰি আজি অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ